নমস্কাৰ সকলোকে নমস্কাৰ জনাইছো আৰু আজি আমাৰ ৰাতিৰ ভাত সাজ হ'ব কিহেৰে জানেনে বন্ধুসকল আপোনালোকে দেখাইছো আৰু বেয়া চা নাপাব দেই এইফালে আজি আকৌ চিকেন আৰু লগত হ'ব এইফালে পাভ মাছ আৰু চিকেন তাৰ পিছত আৰু এইফালে এটা ফুলকবিৰ ভাজি হ'ব বঢ়িয়াকে খোৱাৰ কথা আৰু দেই আপোনালোকেও খাব ঠাণ্ডা বতৰ বহুত ঠাণ্ডা পৰিছে আপোনালোকেও খাব মাছে মাংস বঢ়িয়াকে আৰু এফালে মোক সহায় কৰি দি আছে মোৰ সহধৰ্মিনী তাকে এতিয়া বনাই আছো আৰু দুইজনে মিলি আজি খাম আৰু বঢ়িয়াকে আকৌ এসাজ বাকি নতুন বছৰ আহি আছে আপোনালোকলৈ আগতীয়াকৈ নতুন বছৰ সকলোলৈকে শুভেচ্ছা থাকিল নতুন বছৰটোৰে সকলোৰে ভালে যাওক সকলোৰে মংগল হওক তাৰে আশা কৰিছো আৰু আছে বাৰু এতিয়াও 4 দিন বাকি কিন্তু হলেও আপোনালোকক আগতীয়াকৈ শুভেচ্ছা জনাইছো আকৌ শুভেচ্ছা জনাম নতুন বছৰ সকলোৰে ভালে যাওক তাকে আশা কৰিছো বন্ধুসকল আপোনালোকে বহুত ডাঙৰ ইউটিউবাৰ বনাই দিলে মৰম দি মেলি আৰু আমি একচুয়ালি নিমিত্তহে মাত্ৰ আমি নিমিত্ত আৰু আপোনালোকে আমাৰ সকলো আপোনালোকে মৰম নিদিলে আমাৰ উপায় নাই আপোনালোকে সকলোকে ডাঙৰ ইউটিউবাৰ বনাই দিলে আৰু আমিও তেনেকৈ আশা কৰিছোঁ আপোনালোকে আমাক ডাঙৰ ইউটিউবাৰ বনাব নালাগে আপোনালোকৰ মাজত সদায় আমি জীয়াই থাকিব পৰাকৈ যদি আপোনালোকে অলপমান মৰম দিয়ে তাতে আমি সুখী আৰু সেই আশা কৰিছো আপোনালোকে আমাক অকনমান মৰম দি মোৰ যিকিটা ভিডিও দিও সেইকিটা যদি আপোনালোকে চাই লাইক কৰে কমেন্ট কৰে শেয়াৰ কৰে লগতে যদি সাবস্ক্ৰাইব কৰি দিয়ে তেতিয়া খুবেই নথৈ আনন্দিত হ'ম আৰু আশা কৰিছো যিসকলে মোৰ ভিডিও চাই ভাল পায় বা যিসকলে মোক অকনমান আগুৱাই নিব বিচাৰে তেনেহলে এনেদৰে আপোনালোকৰ মাজত সদায় জীয়াই থাকিবলৈ ভিডিও যেনেদৰে দি থাকিব মানে মোৰ ভিডিও চাই থাকিব বিচাৰে সেই কাৰণে আপোনালোকে অকনমান মোৰ চেনেলটো যদি আপোনালোকে সকলোৱে যদি অলপ হলেও এজন দুজনকে হলেও যদি সাবস্ক্ৰাইব কৰি দিয়ে তে মই খুবেই আনন্দিত হ'ম আৰু আপোনালোকৰ মাজত যেতিয়ালৈকে জীয়াই থাকো তেতিয়ালৈকে এনেকৈ সৰু ভিডিও দি যাবলৈ চেষ্টা কৰিম বেলেগ একো নাই এনেই মোৰ বেলেগ ভাল ভিডিও ভাল কন্টেন্ট দিবলৈ আপোনালোকৰ মাজত চেষ্টা কৰিম খালি মোৰ অকমান সময়ৰ অভাৱৰ কাৰণে মই তেনেকৈ দিব নোৱাৰো ভাল ভিডিও আপোনালোকৰ মাজত দিবলৈ চেষ্টা কৰিম নতুন বছৰৰ পৰা আৰু তাকে আশা কৰিছো সাপোৰ্ট কৰিব অকমান মৰম দিব আৰু বন্ধু বান্ধৱীসকল আপোনালোকেও আমাৰ এই টিকলিজনিক আশীৰ্বাদ কৰিব যেন তাই সদায় ভালে ৰাখে ভগৱানে আৰু তাই এতিয়া 6 মাহৰ সোমালে আৰু জানুৱাৰী 18 তাৰিখে তাই অন্নপ্ৰাশন কৰিম টিকলিজনিক তাই এতিয়া সব বুজি পাইছে ঘৰৰ ভিতৰত নাথাকে যে ছাদৰ ওপৰত গৈ পেলাই মানে ফুৰি ভাল পায় তাই অকল বাহিৰত গৈ ভাল পায় আৰু আপোনালোকে আশীৰ্বাদ কৰিব তাইক যেন ভগৱানে সদায় ভালে ৰাখে আৰু আৰু হয় না বুঝছো হাই কৈ দিয়া দিয়াচোন হাই কৈ দিয়া দেখা হাই কৈ দিয়া তাই খোৱাৰ পৰা উঠি আহিছে সেইকাৰণে তাই একদম মন চন মৰি আছে হাই কৈ দিয়া দেখ হাই কৈ দিয়াচোন হাই কৈ দিয়া হাই তো বন্ধুসকল আপোনালোকে মোৰ ভিডিওবিলাক এনেকৈ চাব ভাল লাগিব আৰু আশীৰ্বাদ কৰিব তাইক যেন ভগৱানে সদায় ভালে ৰাখে